তো গাইজ গুড মৰ্ণিং তো স্বাগতম ভিডিঅ' ব্লগছ ৰ'বৰে 1 মিনিট নামি কিনে কৈ আছোঁ তো আচলতে যাই আছোঁ ক'ত আৰু কৰি আছোঁ কি তো ইপিনে গাড়ী এখন মানে মোৰ নহয় আমাৰ ভাইটি আহি গ'ল ইপিনে বিপুল ভাইটি তো আজি ইক লৈ কিনে দাদা আৰু মই যাই আছোঁ এটা জাগাত মানে আমাৰ ঘৰত আজি এটা নতুনকৈ সদস্য আহিব মানে আমাৰ পুৰণি গাঁৱলৈ যাব ওলাইছোঁ দাদা আৰু মই মানে আমাৰ ঘৰলৈ এটা নতুন সদস্য আহিব আজিৰ পৰা ইপিনে বাৰাণ্ডা চাৰাণ্ডা বনাই দিয়া গ'ল মানে এটা গৰু আনিম তো গৰু এটা আনাৰ বহুত ইচ্ছা আছিল তো কি কিবা পালবি না পুৰা ঠিক মতে তো মানে আমাৰ ঘৰত এনেকুৱা হৈছে দুই ঘৰ মিলি কিনে প্ৰায় দিনটোত 3 লিটাৰ 2 লিটাৰ গাখীৰ লাগে তো মানে গাখীৰত পইচা দেউতে মানে পেন নচৰা অৱস্থা হৈ গৈছে তো ভাবিছে এটা গৰু লৈ আহোঁ তো গৰুটো আমাৰ বস্তি আছে বহুতকেইটা তো তাতে চাৰি কিনে এটা গৰু আৰামছে পুহিব পৰা যায় তো দেউতাই কৈছে আমাৰ চৰত যিহেতুকে বহুত গৰু আছে যে এটা লৈ যা জল্দি তো মানে বাৰিষা চিজন আহি আছে নহ'লে গাড়ী চাৰি নিবই নোৱাৰিম তো ইহঁতে বাৰু নাযায় বাৰু ইহঁতে এনেই ওলাইছে স্কুলত যোৱা তো ইহঁতে যাব এবাকাছত বাবুৰ আজি এবাকাছ আছে ৰবিবাৰ তো আমি দাদা আৰু ময়ে যাম ইয়াৰ পৰা তো বিপুল যাই থাকোঁ দেৰি নকৰোঁ বেছি তো এতিয়া বাজিল এতিয়া বাজিল আপোনাৰ 7:56 তো দাদা কেই ঘণ্টামান লাগিব 2 ঘণ্টা 2 ঘণ্টামান লাগি যাব বেছি জোৰচি যাব নোৱাৰোঁ দে তোমালোকে নামা আৰে বাপৰে ৰাস্তাক লাগি যাবা তোমালোকে তো বোলা ইহঁতে ৰাস্তাক লাগি যাব আৰু এইপিনে এখন ফেন লৈছোঁ আৰু ইয়াতে নাৰিকল আছে মানে দেউতাই ফেন আৰু নাৰিকল লৈ যাব দিছে আৰু বৰ্তমান আগতে বহি লওঁ বাকী পিছত চাওঁচোন আৰু কি কৰিব পৰা যায় দাদাই পিছতে বহি ল'লে মানে চকলৈকে বোলে এনেকৈ যায় সি আৰু 3জনমান দাদা যাব মানে আমাৰ চৰত অলপমান কাম আছে আজি তো সিহঁতে কামৰ কাৰণে যাব আৰু বাকী আমি গৰু চৰুলৈ ঘূৰি আহিম আৰু তো আহি পালোঁ ঢেঁকীপুটা তো নামি দিলোঁ আৰু আমাৰ লগত যে দাদাকেইজন যাব বুলি কৈছিলোঁ তো এই পিনে আমাৰ ৰমেশ দা এইটো চিনি পাইছে চাগে আমাৰ দুৰ্গা পূজাত যে খেলা আমি হাঁহৰ খেলা দিওঁ ৰমেশ দাও আছিলে কুঠাৰ চুঠাৰ কৰত চৰত লৈ লৈছিলে তাৰমানে আমাৰ তাতে অলপমান মানে গাছ কাটা বা বাঁহ চাহ কিবা ঘৰৰ অলপ কাম চলিব আৰু এইপিনে দাদা নামিব দিছে দাদাক কৈছোঁ তই আগত মই পিছত উঠিম এইবাৰ পিছত উঠা মজাই বেলেগ সেইকাৰণে তো এই মজাটো এতিয়া মই ল'ম তই আগপিনে যা ভিআইপি নিচিনা পিছপিনে বঢ়িয়াকে মই যাম একদম আৰু এইপিনে বাইদেউহঁতে চাই আছে এই চাহ তাহ খালি না নাই অ'কে ঐ ৰমেশ দা বেগটোত কি লৈছা জানো ক'ৰবাত কেদাৰনাথ মন্দিৰতে দৰ্শন কৰিব যাব বা কেইদিনৰ কাৰ্যসূচী হ'ব 3 দিনমান বেছি হ'ব এসপ্তাহ 15 দিন ঠিক আছে ইহঁতে বহি ল'লে আগত তো মোৰ ভাগাৰ লাগিলে ইয়াতে আহিম তাৰপিছত তোৰ ভাগাৰ লাগিলে গুচি যাবি তাতে ঠিক আছে বা একদম এটা আগৰ পৰা পাই কিনে তাৰ ফূৰ্তি তো এতিয়া বোলক কিবা এটা ভাল লাগি আছে আৰু বাকী যি নহওক বাৰু এনেকুৱাকৈ একদম তো বোলক এনেকৈ উঠি ল'লোঁ আৰু এইফালে আমাৰ ৰমেশ দা আৰু এইফালে দাদা বহি ল'লে তো এতিয়া এনেকৈ যাই আছোঁ পুৰা কিবা ক'ৰবাত পিকনিক খাব যোৱা যেন লাগছি না পিকনিক খাব যোৱা যেন লাগি আছে আৰু যদি মাজ ৰাস্তাত যুদ্ধ লাগে তেতিয়াহ'লে টেনশ্যন নাই এইপিনে হাতীয়াৰো আছে আমাৰ কৰত কুঠাৰ দা চব আছে একদম ঠেচ হৈ যাব একদম চিন্তা নাই আৰু লগতে এই কাৰণেও চিন্তা নাই এইপিনে ষ্টুডেণ্টে চাওক এনেকুৱা যদি বতাহতো যদি চাধা মাৰি কিনে যদি শান্তি লভিছে ভাই কি লাগে আৰু চাওক এনেকুৱা মানুহ থাকিলে কি লাগে ভাই আৰু বাকী চব ঠিকে আছে ভাল ৰাস্তা হ'লে উঠি বেয়া নালাগে বাৰু কিন্তু যদি আপোনাৰ এনেকুৱা ৰাস্তা হয় পেটৰ নাৰী ডাল হৈ যায় একদম দেখিছেনে লৰি আছে আপুনি ভৰিয়ে চাব নে হাতে চাব বা কি লৰেনি আৰু মানুহ হলে মানে চব পৰিৱেশতে মিলিব পৰা হ'ব লাগে ধৰক আজি ইয়াতে কালি তাতে য'তে ত'তে যেনেকে তেনেকে মানে হ'ব লাগে আৰু মোৰ এই অভ্যাসটো আছে মই য'তে নহওক তোৰ পৰা ভৰি এখন দিব পৰা জেগা হ'লে হ'ল গুচি যাম আৰু য'তে নহওক তো গাইছ আহি পালোঁ পাইকাৰ গুচি তো নামিলোঁ গোটেইকেইটাই তো এতিয়া বোলে আমাৰ বছে চাহ খুৱাই তো মানে বছে যিহেতুকে মালিক আজি কিন্তু আমি ভাই কৰ্মচাৰী আমি পিছফালে উঠি আহা মানুহ তো ই চাহ খুৱাব চাহ আৰু কি খুৱাবি যি খা এই দিলদাৰ মানুহ বুকু ফাটি যাব এই চলি দে আৰু ভাই তো এতিয়া প্ৰণীতা ৰেষ্টুৰেণ্ট আছে এইপিনে তাতে চাহ কাপ খাই লওঁ যি খাওঁ বুলি কৈছে মই পৰঠা খাম ভোক লাগি আছে ভাই তো এইপিনে জ্বলা উলিয়াই থৈ দিছে একদম লৈ যাব লাগিব দাদা কিমান কেই দাদা 20 টকা না অ'কে আহি আছোঁ লৈ আছোঁ তো বোলক তাৰ আগতে কিবা খাই লওঁ একদম প্ৰণীতা ৰেষ্টুৰেণ্ট আৰু এই হোটেলখনত আপুনি ডাইৰেক্ট যাই কিনে খাব নাপায় স্লিপ কাটি ল'ব লাগিব ৰ'ব প্ৰথমতে বহুত ভিৰ থাকে তো এইপিনে স্লিপ লৈ ল'লোঁ স্লিপ লৈ ল'ব লাগে আগত তাৰপিছত এই বস্তু আহিব দে আৰু কি প্ৰকাণ্ড পৰঠা দি দিলে মই ভাবিছোঁ চব্জি ক'ত দাদাই উলিয়াই দিলে তলৰ পৰা আৰু এইপিনে তলত আছে চব্জি আৰু চাটনি এইপিনে তো এতিয়া খাওঁ আৰু ৰাতিপুৱা আজি এই আৰু চাহ আহিব আৰু চাহৰ পিছত প্ৰণীতা ৰেষ্টুৰেণ্ট মানে বহুত ডাঙৰ আছে হাজাৰ মানুহ দিনটোত এই মানুহ চাওকচোন ভৰ্তি হৈ আছে ৰাতিপুৱা ইমান মানুহ ক'ত যায় না আনবা গেলি প্ৰত্যেকটো কেবিনেই ফুল একদম বাইদেউ চামুচ পাৰি থাকে ন অঁ তো আৰু চাহ তাহ খাই ওলাই আহিলোঁ আৰু এইপিনে দাদাই বংলা জ্বলা বিক্ৰী কৰি আছে মানে ভোট জলকীয়া তো ল'ম বুলি কৈছিলোঁ না তো লৈ ল'লোঁ ধুনীয়াকৈ 2টা টোপোলা দাদা ঘৰৰ নে কি ঘৰৰ মানে আৰু বেলেগৰ পৰা আনা আৰু ধৰক মানে দাদাৰ ঘৰৰ নহয় কিন্তু ঘৰৰে আৰু
তো চাওক কি ধুনীয়া ধুনীয়া প্ৰকাণ্ড প্ৰকাণ্ড ভোট জলকীয়া আৰু এইপিনে তামোল এখন খাই লওঁ ভাই ৰাতিপুৱাই তামোল খাব নাপালে মানে কিবা এটা খাই ভাল নালাগে তামোল মেইন তামোল লাগে হা নচলা ভাই উঠিয়ে ভাল লাগছে তো চলাব ইচ্ছা নাই তো ইয়াতে উঠি ল'ম ধুনীয়াকৈ ইয়াতে বেষ্ট একদম মজাকৈ আৰু বেছি সময় নাই ইয়াৰ পৰা ধৰক 40 কিলোমিটাৰমান হ'ব আৰু বাকী ৰমেশ দা কেনে লাগছে আহি কিনে এইবাৰে ফাৰ্ষ্ট টাইম দাদা ভাল লাগছে অ'কে সুৰেন দা বা বেয়া হৈ লৈছে একদম আৰু টেনশ্যন নাই আমাৰ কোনোবাই দম দিলে কুটাৰ চুটাৰ আছে ভাই একদম পুৰা লাগি যাম তো দিয়ক ফাইনেলি আহি পালোঁ তো এইখিনি হৈছে আমাৰ মানে চৰ আৰু ইয়াৰ পৰা অলপমান গ'লে চৰ পাম আৰু আমাৰ মানে সদস্য এইখিনি এইকেইটা বান্ধি থৈ দিছে আৰু দেউতা নাই দেউতা আহি আছে অকণমান আগত গৈছে আৰু গামপুৰাৰ পৰা কিবা লেখা আনিছে আৰু এইপিনে যোগাৰ পাতিখিনি ইহঁতে মানে ইয়াতে থাকিবতো 15 দিনমান তো সেইকাৰণে ইহঁতৰ যোগাৰ পাতিবিলাক নামালে আৰু এইপিনে ফেমিলি মেম্বাৰ লগ পাই গ'লোঁ আহি কিনে ইয়াতে নে ঘৰ অ'কে লোকেল দোকান আছে ন তো মহন্ত বীজ ভাণ্ডাৰ তো চব পোৱা যায় নেকি বীজৰ গোটেইখিনি পায় আৰু এইপিনে কাম চলি আছে আমাৰ ভাইহঁতৰ কি খবৰ ৱাও চাহ বিহুৰ চাহ খাব লাগিব আজি আৰু এইপিনে কাম চলি আছে কি খবৰ হা কাম চলি আছে পুৰা বঢ়িয়া বঢ়িয়া ভাল লাগিল লগ পাই কিনে থেংক ইউ কই মাছ লাগে বোলে এই বছ কই মাছ লাগে বোলে হ'ব দে তো ইয়াত দেউতা আহি গ'ল তো এইখিনি দেউতাই লৈ যাব ৰমেশ জাতি ইয়াতে থাকিব কেইদিনমান আৰু আজি আমি নাযাওঁ কাৰণ গৰু চৰু লৈ যাম যিহেতুকে অলপ দেৰি হৈ যাব আজি আৰু চৰলৈকে নাযাওঁ তো আহিম কেইদিনমান পিছত তো ৰমেশ দা বাই বাই ৰীতা যাওঁ অ'কে এই ভাইটি বাই বাই তো এয়া হৈছে আমাৰ লাওপাৰাৰ মানুহ দেই তো মৰমীয়াল সকলোৱে আৰু মানে যিমান যি হ'লেও পুৰণা গাঁওখনৰ মৰমবিলাক ক'ত যাব আমিও যিহেতুকে এৰে দেউতাহঁতো এৰে আমাৰ ধৰক এতিয়া বাৰু তামোল চৰত হৈ গৈছোঁ কিন্তু হ'লেও কেজ ইয়াৰে আছে আৰু তো মই এতিয়া মাজত উঠি লওঁ বাকী তই উঠিলোঁ ধুনীয়াকৈ ভৰিয়ান মাজেদি দিওঁ নে কিবা কৃষ্ণ প্ৰভু জয় বিশ্বকৰ্মা ভোলা এতিয়া যাই থাকোঁ ঘৰত নি আৰু গৰুকেইটা ধুনীয়াকৈ অলপ ধুৱাই পখলাই চাতি বন্তি দি গৃহ প্ৰৱেশ কৰিব লাগিব তো গাইছ আহি পালোঁ এইখিনি হৈছে বৰভাগ হাত খোলা আৰু আপোনালোকে গমেই পায় মই যেতিয়া মানে এইপিনে অহা যায় বিশেষকৈ এইফালে আমাৰ ভাইটাতে এটা পাণ খাওঁ স্পেচিয়েলি এইটো কাৰ মোৰ আৰু যদি আপোনালোকে কেতিয়াবা যদি এই বৰভাগ হাত খোলাত আহিছে বৰভাগ যায় এইপিনে আমাৰ এই বেতাল নিপুহঁতৰ ঘৰৰ এইপিনে আৰু যদি ইয়াতে আহি কিনে একবাৰ এই খনা দোকানখনত এটা পাণ খাই যাব আপোনালোকে পিছত মোক ক'ব যে কি পাণ আছিলে ভাই আৰু সকলোকে নহয় দিয়ক যোনে খাই সেইসকলক কৈছোঁ সৰু চলিবিলাক খাব নালাগে এইবিলাক বেয়া বস্তু মই মাজে মাজে খাওঁ আৰু তো কি যাই থাকোঁ নে কি কোৱা পইচা পাতি দিয়া গৈছে অ'কে তো এইটো খাওঁ আৰু আৰামছে টোপনি মাৰি ঘৰলৈকে যাই থাকোঁ আৰু মানে মই ৰখা তাৰি নাছিল আমাৰ বছে মানে সি বোলে পাণ খায় খাই যাওঁ দেখা মাজে মাজে অলপ চলপ বেয়া অভ্যাস লাগে আৰু মোৰতো বেলেগ বেয়া অভ্যাস নাই তো এইটো আৰু চলি যায় আৰু মাজে মাজে আৰু এইপিনে আমাৰ গাড়ী ৰখি আছে ইও ধৈৰ্য হৈ গৈছে চাগে ভাবছি ইহঁতে গেল ক'তে ভাই আৰু দাদা কেইমিনিট লাগি দিলে আধা ঘণ্টামান লাগি দিছে নেকি সেই 3টা পাণৰ অৰ্ডাৰ দিছোঁ আধা ঘণ্টামান লাগি দিছে বাচি 25 মিনিট বাচি ভাল পাণকেইটা দিছে আমাক আৰু মোৰ অলপ মানে আহিলে অলপ স্পেচিয়েল কৰি দিয়ে আৰু হয় বিপুল আমনি লাগছে নেকি ভাবছি ভাই কি পালাত উল্লো নাখায় দে আৰু উপায় নাই আৰু কি কৰিবি আৰু ই বোলে নাখায় 120 মান তো ধুনীয়াকৈ উঠি লওঁ এতিয়া ফটো ৰখি নকৰোঁ ডাইৰেক্ট ঘৰ অ'কে চলো তো গাইছ আহি পালোঁ ঘৰ তো বহুত সময়ৰ পিছত ফাইনেলি তো এইপিনে এতিয়া ধুনীয়াকৈ গৰুকেইটা নামাব লাগে তো হাগু চাগু দি উৎপাত তো ধুনীয়াকৈ এতিয়া চাফ চিকুণ কৰিব লাগে কি ঐ বা কি খাইছা তো এতিয়া টেনশ্যন নাই ধুনীয়াকৈ ৰেষ্ট পাবি অলপ সময় ধুনীয়াকৈ আৰামছে একদম পানী চানী মাৰি দিওঁ ধুনীয়াকৈ তাৰপিছত ৰেষ্ট দিম চিন্তা কৰিব নালাগে একদম চাপৰ তাপৰ লৈ আহিছোঁ বঢ়িয়াকৈ এই বাবু ধুনীয়াকৈ এতিয়া গৰুকেইটাক বান্ধি চান্ধি ধুনীয়াকৈ চাপৰ তাপৰ অলপমান খুৱাওঁ আৰু অলপমান ৰেষ্ট চেষ্ট ল'ব দিওঁ দানা চানা বনাই দিওঁ ধুনীয়াকৈ আস্তে শুন ডাঙৰ বাবু কি কৰি আছা টোপনিছা দেখোন দে বঢ়িয়াকৈ সেৱা কৰ থুই দিবি ধুনীয়াকৈ দে একো নাই দে বঢ়িয়াকৈ যা ধূপ চুপ দি অলপ বঢ়িয়াকৈ থুই দি ভৰিখন